পরে তার পিছত 3 দিনের পরে মার নাহি কেলে ভিডিও নাকি ভিডিও ঘড়ি করে আগত তলে সিঁড়ি খারা ভিডিও দিদিনে পাতা লাগছিল নাকি 3 4 5 হেল্ল' এভৰিৱান স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল হৰিছ অসমলৈ আসাম পুলিচৰ এবি ইউবি কনষ্টেবলৰ এডমিট কাৰ্ডখনো কেতিয়া আহিব হয়তো আপোনালোকে সেইটোকে ভাবি আছে মই সেইটোকে ভাবি আছোঁ যে সোনকালে এডমিট কাৰ্ডখন আহক সোনকালে ইণ্টাৰভিউ দিম কিন্তু গাইজ আপোনালোকে এডমিট কাৰ্ডখনকে অহাকে ৰখি নাথাকিব বহুত ইউটিউবাৰে হয়তো কৈ আছে এই মাহৰ লাষ্ট উইকত আহিব কিছুমানে কৈ আছে নৱেম্বৰ মাহৰ ফাৰ্ষ্ট উইকত আহিব আৰু কিছুমানে কৈ আছে কি জানুৱাৰীৰ ফালে এডমিট কাৰ্ডখন আহিব এডমিট কাৰ্ডখন অহাটো আহিব গাইজ আপোনালোকে এডমিট কাৰ্ডখনকে ৰখি নাথাকি ফিজিকেলৰ কাৰণে যিখিনি কৰিবলগীয়া আছে ৰানিং লং জাম্প আৰু চিন আপ এইখিনি যদি আপোনালোকে ভালদৰে প্ৰেক্টিছ কৰে ৰানিঙত যদি এক্সিলেণ্ট মাৰকৈ প্ৰেক্টিছ কৰে চিন আপত যদি এক্সিলেণ্ট মাৰকৈ প্ৰেক্টিছ কৰে আৰু লং জাম্পত যদি এক্সিলেণ্ট মাৰকৈ প্ৰেক্টিছ কৰে এডমিট যিদিনাখনে নাহক কিয় গাইজ ইণ্টাৰভিউ দিনা ভাল এটা নম্বৰ ল'ব পাৰিব আৰু ভাল এটা ফিজিকেলত ভাল এটা নম্বৰ ল'ব পাৰিলেহে ৰিটেনত বহিব পাব আৰু ৰিটেনত বহিব পালেহে ৰিটেনটো যদি ভাল হয় তেতিয়াহে আপোনালোকে নিজৰ নিজৰ সপোনবোৰ পূৰণ হ'ব ময়ো যিহেতুকে এজন কেণ্ডিডেট আসাম পুলিচৰ এবি ইউবিত ময়ো এপ্লাই কৰিছোঁ এতিয়া ময়ো ফিল্ডলৈকে যাবলৈ ওলাইছোঁ আমাৰ মানে কামৰূপৰ ৰুলাৰৰখিনি মান্দা কাটা দৌৰিব দে মান্দা কাটাৰ পিচটো হৈছে মানে 200 মিটাৰৰ পিচ তাতে আমি 16 পাক মাৰিব লাগে সেইকাৰণে আমি গাঁৱৰ যিটো ফিল্ডত প্ৰেক্টিছ কৰি আছোঁ সেই ফিল্ডটোকো আমি 200 মিটাৰ বনাই লৈ 16 পাককৈ মাৰি আছোঁ এতিয়া ফিল্ডলৈকে যাবলৈ ওলাইছোঁ গাইজ ফিল্ডত যাই পেলাইনো কেনেকুৱা কি প্ৰেক্টিছ কৰোঁ সকলোবিলাক দেখুৱাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব যদিহে ভিডিঅ'টো চাই আপোনালোকে অলপ হ'লেও ভাল পায় তেনেহ'লে প্লিজ ভিডিঅ'টোত এটা লাইক কৰিব এটা ধুনীয়া কমেণ্ট দিব আপোনালোকে ক'ৰ পৰা মোৰ ভিডিঅ'বিলাক চাই আছে কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব এতিয়া বলক ফিল্ডলৈকে গৈ আছোঁ ফিল্ড আহি পালোঁ গাইজ আমাৰ ফিল্ডটো এনেকৈ বনাই লৈছোঁ এইটো দুখাই আছোঁ এইফালে কোনোবা দৌৰি আছে এইফালে দৌৰিব আহিছে এইগিলা এইটো ৰাউণ্ডটো বনাই লৈছোঁ 200 মিটাৰ বনাই লৈছোঁ এতিয়া 200 মিটাৰ বনাই লৈছোঁ এনেকৈ দৌৰি আছোঁ এতিয়া দৌৰিম আপোনালোকক দেখুৱাই থাকিম লং জাম্প মাৰিম চিন আপ মাৰিম আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে কমপ্লিট কৰিলোঁ গাইজ 12.5 মিনিট লাগছে বহুত ভাগৰ লাগছে এইকেইদিন প্ৰেক্টিছ কৰা নাছিলোঁ ভালকৈ সেইকাৰণে বহুত ভাগৰ লাগিছে আজি টাইমো লৈছে বহুত সেইফালে ল'ৰাবিলাক দৌৰি আছে এইফালে এতিয়া লং জাম্প আৰু চিন আপ মাৰিম আপোনালোকে চাই থাকিব দেই চিন আপ 14টা মাৰিব চেষ্টা কৰিম পাৰোঁ নে নোৱাৰোঁ আপোনালোকে চাই থাকিব বেল লাইকেন বুলি কয় না 3 4 5 6 7 8 9 10 11 12 আৰু দুটা আছে 13 14 এই হল কৰি লও কিবা কৰে 14টা হ'ব দে 1 2 দিদিনে পরে তার পিছত 3 দিনের পরে মার নাহি কেলে ভিডিও নাকি ভিডিও ঘড়ি করে আগত তলে সিঁড়ি খারা ভিডিও দিদিনে পাতা লাগছিল নাকি